हेलो एवरीवन आको बार मोर मिनी ब्लग एटाले आपनालोक सकलोके स्वागतम जनाइছো। আজি देवबार হয় আমাৰ নরমালি দেওবাৰে ছুটি নাথাকে। কালিও মই গুছি আহিছো কাৰণ মোৰ একদম গা ভাল নাই, হাতত পুৰা এলাৰ্জি টাইপ হৈ গৈছে আৰু মূৰ বিষ সৰ্দি হেবিলাক হৈছে, তো এটো কাৰণে নোৱাৰিলো যাবলৈ। আৰু আজি দিনটো মই মিনি ব্লগ নবনাও বুলি ভাবিছিলে, কিন্তু ভাবিলো বনাই দিও বুলি, আৰু অলপ অলপ ভাল পাইছে যেহেতু কালিৰ পৰা আকৌ ডিউটি যাব লাগিব। ৰাতিপুৱা গা পা ধুই মেলি ৰেডি, আৰু এফালে চেৰিকো দিয়া নাই খাবলৈ, ময়ো একো খোৱা নাই, আগতে পূজা কৰি লওঁ তাৰপিছত কিবা এটা খাম। আৰু আজি বনাম বুলি ভাবিছোঁ হাঁহৰ মাংস কোমোৰাৰ লগত। বহুত দিন হ'ল মই কোমোৰা আৰু হাঁহৰ মাংসৰ লগত খোৱা নাই, আৰু তাকে বনাম বুলি ভাবিছোঁ। আৰু আপোনালোকে মিনি ব্লগটো চাই যদি ভাল পায় প্লিজ লাইক এটা কৰি দিব, আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু এফালে মই মেগী এক পেকেট খাই লওঁ বুলি ভাবিছোঁ। আদি হিটি গৈছে আনিবলৈ, এতিয়া হাঁহ আনে নে কি আনে গম নাপাওঁ, মই কৈছোঁহে আনিব পাৰে, হাঁহে আনিব। তো সেইটো কাৰণে এইফালে মেগীৰ কাৰণে মই এইফালে জলকীয়া লৈ লৈছোঁ, আৰু মই ৰচুনৰ লগত খাই মেগী বহুত বেছি ভাল পাওঁ, বইল কৰি। আৰু এইফালে মেগী মছলা, তাৰপিছত খুন্দা ৰচুন আৰু জলকীয়াখিনি দি দিলোঁ। এনেকৈ কেঁচা গোন্ধ যে ৰচুনৰ থাকি যায়, গোন্ধটো বহুত বেছি ভাল লাগে। এনেকৈ যোনে কেঁচা ভাল পায় ৰচুনৰ গোন্ধটো এনেকৈ খাব পাৰিব, বনাই খাবচোন একবাৰ, বহুত টেষ্টি লাগে। আৰু এইফালে দেখিছে মেগী পুৰা ৰেডি হৈ গ'ল। মেগীটো বেছি ফুলিলেও ভাল নালাগে কিন্তু দেই, একদম অলপ অলপ নৰম নৰমকৈ ফুলিছে, তো তেনেকুৱাকৈ ভাল লাগে খাই। আৰু এই মেগীটো মানে মোৰ মানে মুখৰ জিভা পানী ওলাই যায়, ইমান বেছি টেষ্টি লাগে মোৰ। অকণমান নিমখ দিব লাগে, বেছিও নহয়, বহুত টেষ্টি। এইফালে মই ৰচুন আদা আৰু পিঁয়াজ বিলাহী চব ৰেডি কৰি থৈ দিছোঁ, আৰু এইফালে আমাৰ পালেহি মাংস। আৰু এইফালে ধুনীয়াকৈ মছলা চছলা ৰেডি কৰি মই বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। মাংসখিনি জাষ্ট দিছোঁ এতিয়া। পাহৰিয়ে থাকিলোঁ ৰেচিপি, মই আগতে বনাইছিলোঁ কিন্তু এতিয়া বহুত দিন হ'ল নবনোৱা। কোমোৰাৰ লগত খাম বুলি ভাবিছিলোঁ কিন্তু কোমোৰা নাপালোঁ, আৰু এনেকৈয়ে বনাইছোঁ, ভালকৈ খাম আৰু মনৰ শান্তি কৰি। আৰু এইফালে চেৰিৰ কাৰণে ব্লিংকিটত অৰ্ডাৰ কৰিছিলোঁ মাংস ব্ৰইলাৰ, তো তাকে বইল কৰি আছোঁ। আৰু এইফালে আমাৰ চেৰিৰ চিকেন বইল হৈ গ'ল, তাক আগতে দি লৈছোঁ। আৰু এইফালে মই ধুনীয়াকৈ মাংস ৰেডি হৈছেগৈ, আৰু বেছি টাইম নাই। অকণমান ঝোল কৰিম, এই মছলাখিনি ধুনীয়াকৈ ভাজি লৈছোঁ মাংসৰ লগত। আৰু মাংস হৈ গ'ল, মই একদম পুৰা এক পিচ খাই চাইছোঁ। আচলতে কিবা এটা বস্তু গৰম হ'ল, যিকোনো বস্তু আপুনি মাছেই হওক মাংসই হওক, অলপ মানে দিন পাৰ হৈ যোৱাৰ পাছত যদি খাই নহয় এনেও ভাল লাগে। আৰু সেই ফিলটো আজি মই লৈছোঁ, প্ৰায় 2 বছৰৰ পাছতে মই এনেকৈ খাইছোঁ। ঘৰত যাওঁতে লাষ্টত আমাৰ বৌৱে বনাই খুৱাইছিলে, তেতিয়াই খাইছিলোঁ, ইয়াত আনি কিনে আৰু নাই খোৱা। তো এইফালে হৈ গ'ল, খালোঁ, টেষ্ট কৰি চালোঁ, এক পিচ ভাল লাগিলে। আৰু এতিয়া আমি খাই লওঁ, আদিয়ে গৈছে গা ধুবলৈ, আৰু 1 বাজিলে। তো আজিৰ মিনি ব্লগটো ইমানতে সামৰি মাৰিছোঁ। আৰু ৰ'দ চাওকচোন, এতিয়া জাষ্ট মানে পুৰা ডাৱৰীয়া কৰিছিলে আৰু লগে লগে বৰষুণ। তো সেয়াই আজি মিনি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট এটা মিনি ব্লগত আকৌ লগ পাম। যদি ভাল পালে মিনি ব্লগটো প্লিজ লাইক এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। বাই বাই গাইজ।